যোৱাকালি মৌখিক অনুশীলনীৰ মই 2 দিছিলোঁ যি সকলে চোৱা নাই চাই লবা আজি আমি নেক্সট এটা অনুশীলনী আৰম্ভ কৰিম আজি আমি অনুশীলনী 3 আৰম্ভ কৰিম ইয়াত ক নম্বৰখিনি দিছে শুদ্ধ নে অশুদ্ধ লিখা শুদ্ধৰ বাবে শুদ্ধ আৰু অশুদ্ধৰ বাবে পূৰণ চিন ইয়াত দিব লাগিব 1 নম্বৰ দিছে 1 + 2 + 3 আৰু সমান দিছে 1 + 2 + 3 কথা হল কি এইগিটা যোগ কৰি পেলাই যিমানটো হ'ব এইগিটা পূৰণ কৰিলেও সেই সমানেই হ'ব যদি সমান হয় শুদ্ধ দিব লাগিব যদি সমান নহয় পূৰণ চিন দিব লাগিব চাওচোন এতিয়া কি হয় 1 + 2 + 3 এটো 3 এ 2 এ 5 5 এ 1 6 হ'ব এইগিটা যোগ কৰিলে 6 হ'ব আৰু এইগিটা পূৰণ কৰিলে কিমান হ'ব 3 × 6 6 × 6 মানে দুইফালে 6 6 ওলাইছে সমান ইয়াত শুদ্ধ চিন হ'ব ইয়াত খালি ঘৰত এটা হ'ব লাগিছিল তেতিয়াহে শুদ্ধ শুদ্ধ গম পালোহেতেন এটো খেলিমেলি এটা হৈছে তোমালোকে এটো এনেকৈ কৰিবা 5 + 4 5 4 9 হ'ব 9 এ 6 কিমান হ'ব 15 হ'ব এই 15 ইয়াত পাতি দিবা 15 লগত 6 পূৰণ কৰিলে কিমান হ'ব ইয়াত বঢ়ুৱাই দিবা এটো মানে শুদ্ধ শুদ্ধটো খেলিমেলি আছে ইয়াত এতিয়া এইগিটা পূৰণ কৰিবলৈ কৈছে এই গুটেকিটা 1 1 একেই আছে এই গুটেকিটা পূৰণ কৰিলে একেই হ'ব আৰু এইফালে এইগিটা 1 1 1 2 2 1 3 3 1 4 হ'ব মানে এইফালে 1 আছে এইফালে 4 হ'ব তো সমান নহয় এটো পূৰণ চিন হ'ব ঠিক এইদৰে এটো চাওচোন 8 6 × 48 48 ৰ লগত 0 যোগ কৰিলে 48 হ'ব আৰু 48 ৰ পৰা এটো 38 বিয়োগ কৰিলে মানে কি ওলাব দুইটা সমান নহব দুই সাইডে এখানে পূৰণ চিন হ'ব ইয়াত এতিয়া যোগ আছে আৰু পূৰণ আছে এইফালৰ গিটা কৰিলে যিমানটো হ'ব এইফালৰ গিটা কৰিলে সিমানটোই হ'ব তোমালোকে প্ৰথমতে যোগৰটো নকৰিবা আকৌ 12 আৰু 13 যোগ নকৰে প্ৰথম পূৰণৰটো কৰি লয় 13 আৰু 0 পূৰণ কৰিলে কি হ'ব 0ই হ'ব 0 লগত 12 যোগ কৰিলে কিমান হ'ব 12ই হ'ব 25 ৰ লগত 0 পূৰণ কৰিলে কিমান 0 হ'ব এফালে 0 ওলালে এফালে 12 ওলালে গতিকে এটো সমান নহয় ইয়াত পূৰণ চিন হ'ব ঠিক সেইদৰে এটো 15 আৰু 8 পূৰণ কৰিবা 15 8 পূৰণ কৰিলে কিমান হয় চাই লবা তাৰ পিছত এই বন্ধনী দুটা যোগ কৰিবা 6 4 10 10 ৰ লগত 12 পূৰণ কৰিলে কি হ'ব 10 12 120 হ'ব এই দুটা পূৰণ কৰিলে 120 হ'ব দুইটা সমান গতিকে শুদ্ধ চিন হ'ব ঠিক ইয়াত তেনেদৰে 200 ৰ লগত 8 8টো পূৰণ কৰিবা 1600 হ'ব 1600 ৰ পৰা 8টো বিয়োগ কৰিবা বিয়োগ কৰিলে কিমান ওলাই চাবা তাৰ পিছত 20 আৰু 10 পূৰণ কৰিবা যদি 1600 ৰ পৰা 8 বিয়োগ কৰি যিমানটো ওলাই এই দুটা পূৰণ কৰিলেও সমান হয় তেতিয়া শুদ্ধ দিবা যদি নোলাই পূৰণ চিন দিবা মই ভিডিওটো দীঘল হ'ব কাৰণে অলপ খৰকে কৈছো তোমালোকে চাবা ৰিপিট কৰি এটো এতিয়া পূৰণ আছে 8 পূৰণ 0 8 ৰ লগত 0 পূৰণ কৰিলে 0ই হ'ব আৰু 0 ৰ লগত 3 পূৰণ কৰিলে 0ই হ'ব ইয়াৰ এফালে কৰিলে 0 হ'ব আৰু এফালে কৰিলে 3 8 × 24 হ'ব প্ৰথমতে 24 ৰ লগত 0 যোগ কৰিলে 24 হ'ব দুইটা সমান নহয় পূৰণ চিন হ'ব এটো 900ক 9 এ হৰণ কৰিবা 900ক 9 এ হৰণ কৰিলে কিমান যাব 100 হ'ব আৰু 25 ৰ লগত 4 পূৰণ কৰিলেও কিমান হ'ব 100 হ'ব দুইফালে সমান শুদ্ধ চিন দিবা এটো তোমালোকে নিজেই কৰিবাচোন প্ৰথমতে এই দুটা পূৰণ কৰিবা পূৰণ কৰি পেলাই যিমানটো ওলাই তাৰ লগত 0 যোগ কৰিলে সেই সংখ্যাটোই হ'ব আৰু ইফালে তেনেকৈ এই 20 ৰ লগত 0 যোগ কৰিবা যোগ কৰিলে 20 হ'ব 20 ৰ লগত 13 পূৰণ কৰিলে কিমান হ'ব যদি দুইফালে সমান হয় সমান শুদ্ধ হ'ব যদি সমান নহয় ভুল হ'ব এটো তোমালোকে ঘৰত অনুশীলনী 3 কৰিবা মই নেক্সট অনুশীলনী 4 দিম